আজি হঠাৎ আমি আপোনালোকক মিট কৰাৰ এটা উদ্দেশ্য আছে। আমি অল BTC এৰিয়াত যিখিনি আমি IC গাঁওবুঢ়া আছোঁ, প্ৰায় 200জন আমি গাঁওবুঢ়া আছোঁ। আমাৰ ইয়াত ওদালগুৰি ডিষ্ট্ৰিক্ট, তামোলপুৰ ডিষ্ট্ৰিক্ট আৰু বাক্সা ডিষ্ট্ৰিক্ট এইখিনি মিলি আমি IC গাঁওবুঢ়া আমি 200জন আছোঁ। ইয়াত আমি 2016 চনৰ পৰাই IC হিচাপে কাম কৰি থকা অবৈধানিকভাৱে বহুখিনি আমি গাঁওবুঢ়া। আজি অসম চৰকাৰ BTR চৰকাৰৰ লগত আমি বহুবাৰ যোগাযোগ কৰিছোঁ, কিন্তু আজিলৈ আমি সুফল পোৱা নাই। BTC চৰকাৰক আমি চিফ বৰ্তমান মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ছাৰকো আমি বহুবাৰ লগ কৰিছোঁ। লেণ্ড ৰেভিনিউ যিজন EM আছে তেখেতকো আমি বহুবাৰ লগ কৰিছোঁ, কিন্তু আমি সুফল পোৱা নাই। কিন্তু আজি আমি দেখিবলৈ পাইছোঁ অসম চৰকাৰে বা যিটো আমাৰ BTC চৰকাৰ, আমি যিবিলাক চাৰ্কুলাৰত আমি কাম কৰি আছোঁ গাঁওবুঢ়া হিচাপে, গাঁও প্ৰধান হিচাপে যিখিনি আমি কাম কৰি আছোঁ, আমি দেখিবলৈ পাইছোঁ আমাক বিভিন্ন কামত চৰকাৰৰ কাৰ্যসূচীত আমাক নিয়োজিত কৰি থৈছে। যেনে BLO আৰু বিভিন্ন চৰকাৰী আঁচনিত আমি চৰকাৰক আমি সহায় কৰি আছোঁ অফিচিয়েলি। কিন্তু আমি যদি আজিলৈ পাৰিতোষিকৰ পৰা আমি বঞ্চিত হৈছোঁ, ৰেগুলাৰৰ পৰা আমি বঞ্চিত হৈ আছোঁ। আজি আমি দেখিবলৈ পাইছে 200জন গাঁওবুঢ়াৰ ভিতৰত আমি যিখিনি আজি ইলেকশ্যনৰ সময়ত হওক বা বিভিন্ন চৰকাৰী কাম কাজত হওক, এইবিলাকত আমি দেখিবলৈ পাইছোঁ আমি যিখিনি কাম কৰি আছোঁ সেইটো আমি বিনা পইচাই আমি কাম কৰি আছোঁ। গতিকে আমি অসম চৰকাৰ তথা BTC চৰকাৰক আমি অনুৰোধ কৰিছোঁ, সদ্যহতে আমি অনুৰোধ কৰিছোঁ তেওঁলোকক যে আপোনালোকে আমাক অতি সোনকালে, আমি গম পাইছোঁ ছেপ্টেম্বৰৰ ভিতৰত BTC ইলেকশ্যন হ'ব। ইলেকশ্যনৰ আগত যদি তেওঁলোকে আমাক নিয়মীয়াকৰণ নকৰে গাঁওবুঢ়া পদটো বা গাঁও প্ৰধান পদটো, গতিকে আমি ইয়াত বিভিন্ন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আমাৰ কাৰ্যসূচী বহুত আছে। গতিকে ইয়াত আপোনালোকে চাওক, এজন গাঁওবুঢ়াৰ আণ্ডাৰত 5খন 6খন 7খন গাঁৱলৈকে আমি জনসাধাৰণক আমি ছাৰ্ভিচ দি আছোঁ। ইয়াত যিখিনি জনসাধাৰণ আমাৰ লগত আছে, ৰাতিপুৱাৰ পৰা আমি গধূলি তেওঁলোকক লগ পাওঁ। গতিকে এই মানুহখিনি আমাৰ সমৰ্থনতে আছে। গাঁওবুঢ়াসকলক তেওঁলোকে ভাল পায়। তাৰে আপুনি আজি 5 বছৰ 10 বছৰ বা 12 বছৰ ধৰি আপুনি অবৈতনিকভাৱে কাম কৰি আছে, কিন্তু আপোনালোকে কি চৰকাৰৰ পৰা একো নাপায় নেকি? আমি নাপাওঁ, তেওঁলোকে দুখ কৰে। গতিকে আমি এই BTC যিটো ইলেকশ্যন হ'ব, তাত যদি তেওঁলোকে আমাক এই কামখিনি কৰি নিদিয়ে, তেতিয়া আমি ইয়াত বিভিন্ন পন্থা ল'বলৈ আমি বাধ্য হ'ম। গতিকে এই কথাখিনি আমি BTCৰ মুখ্য কাৰ্যবাহী সদস্য আমি প্ৰমোদ বড়ো ছাৰক আমি অনুৰোধ কৰিছোঁ, আৰু লগতে লেণ্ড ৰেভিনিউ যিজন আমাৰ EM আছে, আমাৰ ৰঞ্জিত বসুমতাৰী ছাৰ, তেখেতকো আমি অনুৰোধ জনাইছোঁ এই মুহূৰ্তত তেওঁলোকে দিয়ক। আমি প্ৰশ্ন কৰিছিলোঁ তেওঁলোকক গৈ যে আমাক এইখিনি কাম অতি সোনকালে কৰি দিয়ক, ৰেগুলাৰটো কৰি দিয়ক, এপইণ্টমেণ্টখন দিয়ক, আমি কৈছিলোঁ তেওঁলোকক। কিন্তু তেওঁলোকে কয় ওদালগুৰি, বাক্সা বা তামোলপুৰ ডিষ্ট্ৰিক্টত কেইটামান চাৰ্কুলত তেওঁলোকে হাইকোৰ্ট কৰি থৈছে বুলি কৈছে। কিন্তু আমিতো হাইকোৰ্টটো দেখা পোৱা নাই, এইটো এটা অজুহাত যেন লাগে, তেওঁলোকে দিয়ক আমাক, ক'ত তেওঁলোকে মানে হাইকোৰ্ট কৰা দেখিছে আমাক দেখুৱাই দিয়ক বিভাগীয় কৰ্তৃপক্ষই। তেতিয়া আমি তেওঁলোকক অনুৰোধ কৰি হাইকোৰ্ট ৰায়টো আমি উঠাই দিবলৈ বাধ্য হ'ম বা আমি উঠাই দিম। সভা কৰিছোঁ, আমি সিদ্ধান্ত লৈছোঁ। গতিকে আমি সমিতিটো আমাৰ আছে, আগৰ পৰাই আছে। আজিও আমি এটা পূৰ্ণাংগ এটা কাৰ্যসূচী আমি লোৱাৰ কাৰণে এটা প্ৰস্তাৱ লৈছোঁ। গতিকে সেই প্ৰস্তাৱখিনি আমি পৰ্যায়ক্ৰমে আমি প্ৰথম অৱস্থাত আমি BTC চৰকাৰক আমি অনুৰোধ কৰিম, কম দিনৰ ভিতৰত অনুৰোধ কৰি যদি তেওঁলোকে যদি ছেপ্টেম্বৰৰ আগত আমাক নিদিয়ে, আমি পন্থা ল'বলৈ বাধ্য হ'ম। অসম চৰকাৰকো আমি অনুৰোধ জনাইছোঁ, বহুবাৰ কৰিছোঁ, কিন্তু তেওঁলোকে কয় BTC চৰকাৰক আমি কৰ্তৃত্ব দিছোঁ, BTC চৰকাৰেহে ইয়াত মানে এপইণ্টমেণ্টটো দিব লাগে বা ৰেগুলাৰ কৰি দিব লাগে, কিন্তু তেওঁলোকেতো কৰি দিয়া নাই। হ'লে তেওঁলোকে কয় ওদালগুৰি ডিষ্ট্ৰিক্টতো 2টামান চাৰ্কুলত তেওঁলোকে IC গাঁওবুঢ়াসকলে হাইকোৰ্ট কৰি থৈছে বুলি কৈছে। আমি জনাতো হাইকোৰ্ট নাই, একো নাই, দিব পাৰে আমাক। আমি অনুৰোধ জনাইছোঁ, সদ্যহতে প্ৰথমতে আমি অনুৰোধ জনাইছোঁ যে আমাৰ এনেকুৱা এতিয়া IC গাঁওবুঢ়া আছে, তেওঁলোকৰ মোটামুটি 60 বছৰ হ'ব, বেছি সময় নাই, বেলা হালিছেই বয়সৰ। গতিকে এই মুহূৰ্তত যদি নাপায়, বিনা বেতনে তেওঁলোকে ৰিটায়াৰ হ'বলৈ বাধ্য হ'ব। চৰকাৰৰ নীতি নিয়ম থাকে এইটো। গতিকে তেওঁলোকে অতি সোনকালে যিখিনি IC গাঁওবুঢ়া আছে তেওঁলোকে ৰেগুলাৰ কৰি দিয়ক, পাৰিতোষিক দিয়ক, বিনা বেতনে কাম কৰি আছোঁ, এইখিনি কথা।